গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। মোৰ খবৰ ভালেই। মই বৰ্তমান আছোঁ মামাহঁতৰ ঘৰত আৰু মামাহঁতৰ ঘৰৰ পৰাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ধুনীয়া এটা পৰিৱেশৰ মাজেৰে। আৰু ভিডিঅ'টোত কি হ'ব আগলৈ চাই থাকিব। আজি হৈছে মোৰ ভাইটিৰ বাৰ্থডে। মাজত থকাজনেই মোৰ ভাইটি। তাৰ বাৰ্থডে কাৰণে আমি বেলুন ফুলাই আছোঁ। কাষত থকাজন আমাৰ মামাহঁতৰ ঘৰৰ ওচৰৰে, ভাইটিৰ লগত খেলা ধূলা কৰে। আজি মানে তাৰ বাৰ্থডে কাৰণে বেলুন ফুলাই আছোঁ। সেইকাৰণে আচলতে মামাহঁতৰ ঘৰত আহিছোঁ বাৰ্থডে বুলিয়ে। আৰু এয়া চাওক আমি বেলুন ফুলাই আছোঁ। এয়া বেলুন ফুলোৱা হৈ গ'ল, কেইটামান ফুলাই আছে ভাইটিয়ে। আৰু এইজনী হৈছে মোৰ আইতা বুলি নকওঁ বাৰু, আমি আব্বা বুলিয়ে মাতোঁ। আব্বা বুলি মাতিলে বেছি ভাল লাগে, নিজৰ যেন লাগেতো। আইতা বুলিলে নালাগে। সেইগৰাকী মোৰ আব্বা পূৰা একদম নাতিয়েকৰ জন্মদিন বুলি বেলুন ফুলাই আছে। আৰু এয়া হৈছে আমাৰ মামাহঁতৰ মন্দিৰটো। আচলতে মামাহঁতৰ তাত যাবলৈ মানে বেছি দিন হোৱা নাই, সেইকাৰণে অকণমান মানে খেলি মেলি হৈ আছে ঠাইখিনি। আৰু এয়া মাংসটো টেষ্ট কৰি চালোঁ কেনেকুৱা হৈছে। এয়া হৈছে হাঁহৰ মাংস। বাৰ্থডে বুলি আজি মানে হাঁহৰ মাংস বনাইছে ককা বুলি নকওঁ, আটাই হাঁহৰ মাংস বনাইছে। মাহীয়ে দেখুৱাই দিছে অকণমান। বনাইছে মোৰ ককাই। এয়া চাওক। আৰু এইজনী হৈছে মাহী মোৰ, মানে যাৰ বাৰ্থডে তাৰ মানে ভাইটিৰ মাক মোৰ মাহী, সৰু মাহী হয়। তাইক কিবা সুধি আছিলোঁ বাৰু সেইখিনি আৰু কিবা কৈ আছিল তাই। এয়া আজি মানে বেছিভাগ মানে আঞ্জা তাই বনাইছে, খালি হাঁহৰ মাংসখিনি আটাই বনাইছে। আৰু এয়া মহাই মোক আমুল এটা আনি দিছিল, খালোঁ। এইটো হৈছে আমাৰ ঘৰৰ ৰাজা। তাৰ খালি মানে খোৱাৰ কাম, একদম এলেহুৱা, একো কামেই নাই। আৰু বলকচোন মাহীয়ে কিয় মাতি আছে চাওঁ। আচ্ছা, চাহ দিবৰ কাৰণে মাতিছে, মানে চাহ খাবৰ কাৰণে আৰু লাল চাহ, এয়া ভুজিয়া মিঠাই আৰু কাষত আছে কাজু। এয়া হৈছে বাৰ্থডে বয় ভাইটি, আৰু কাষত বহি আছে আইতাকে। আমি অকলে এতিয়া চাহ খাম, মাহীও আহিবহে অলপমান পিছত। এয়া চাওক, মাহী আহি গ'ল চাহ লৈ। এয়া এতিয়া আমি সকলোৱে মিলি চাহখিনি খাওঁ। মানুহ বেছি মতা নাই, ঘৰৰ মানুহখিনিয়ে আৰু এয়া হৈছে মোৰ ভাইটি, বাৰ্থডে বয়। তাক ভাত খুৱাই আছে। তাৰ অকণমান গা বেয়া যে, সেইকাৰণে আৰু মাতিছিলোঁ যদিও তাৰ খংহে উঠিল। আৰু মই লৈছিলোঁ অকণমান মাংস টেষ্ট কৰিবলৈ, কিন্তু চাওক কি হৈ গ'ল। মই হাঁহৰ মাংস, এয়া হৈছে মিক্স চব্জি, বেঙেনা ফ্ৰাই আৰু মাটিমাহৰ দালি। এয়া হৈছে আমাৰ দুপৰীয়া খানা, আৰু নেমুটো মেইন। আৰু এয়া মানে নিৰামিষৰ কাৰণে পনীৰ, মানে মোৰ মা, পাপা, মাহী, মাজু মাহী, তেওঁলোকে নিৰামিষ খায়তো, সেইকাৰণে পনীৰ আনিছিলে। ইয়াতে মহা আৰু মামাই ভাত খাই আছে। সেয়া চাওক, এইজন হৈছে মোৰ মহাই ভাত খাই আছে। আৰু এইজন হৈছে মোৰ মামা, দুয়োটাই ভাত খাই আছে। সেয়া চাওক। কেনে হৈছে খানা? भाई मज़ा आया और मैं ये जो मज़ा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ। এতিয়া আমি যাব লৈছোঁ মামাৰ লগত ভাইটিৰ কাৰণে কেক আনিবলৈ। আৰু এয়া চাওক মামাহঁতৰ গাঁওখন কিমান বেছি ধুনীয়া। আৰু মামাৰ লগত গৈ আছোঁ মই কেক আনিবলৈ। যাওঁতে আপোনালোককো দেখুৱাই দিওঁ। এইজন হৈছে মোৰ মামা, আৰু গাঁওখন অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। পিছত বাৰু দেখুৱাম ভালকৈ। মই এতিয়া কলেজ থাকে, মানে কিবা কিবি, সেইকাৰণে আৰু যোৱা নপৰে। আৰু গ'লেও আৰু বেছি দিন থকাকৈ নাযাওঁৱে, সেইকাৰণে এদিন মই দেখুৱাম বাৰু গাঁওখন ধুনীয়াকৈ। আৰু এয়া আমি পালোঁ নিত্যানন্দ, মানে পাঠশালাৰ পৰা কিমান কিলোমিটাৰ হয় সঠিককৈ মই নাজানো, তো ক'ব নোৱাৰিম সেইটো। আৰু এতিয়া আমি মানে এই বাবুৰ কাৰণে এযোৰ চেণ্ডেল বিচাৰি আছোঁ, ইয়াত দোকান বিচাৰি আছোঁ, কিন্তু দোকান ইয়াত মানে পাবলৈ টানেই। এখন কিবাকৈ বিচাৰি পালোঁ, তাকো মানে তাত গৈও মানে ইমান বেছি ভাল একো নেদেখিলোঁৱে। তথাপিতো এযোৰ চেণ্ডেল কিনিলোঁ বাৰু। এয়া চাওক, এইযোৰে কিনিলোঁ চেণ্ডেল। বেলেগ ভাল লগা বস্তু নাছিলে বাৰু, সেইকাৰণে এইযোৰে কিনিব লগা হ'ল। চেণ্ডেলযোৰ কিনিলোঁ। এইখন হৈছে দোকানখন।
এইখন হৈছে ত্ৰিচাৰ্জ বেক, মানে ইনষ্টাগ্ৰামত ত্ৰিচাৰ্জ বেক বুলি ক'লে পাই যাব। ইয়াতে আমি কেকটো অৰ্ডাৰ দিছিলোঁ। কেকটো ভালেই লাগিছে বাৰু, আৰু প্ৰাইচটো এফৰ্ডেবল হয়। আপোনালোকেও যদি ইচ্ছা কৰে তাৰ পৰা অৰ্ডাৰ দিব পাৰে। আৰু এয়া আহি ঘৰ পাই গ'লোঁ কেক লৈ। সেইটো কেক আৰু এইটো হৈছে কেকটো। দেখাটো ভালেই লাগিছে আৰু খোৱাটো মানে ঠিক ঠাকেই পাইছোঁ, বেয়া লগা নাই বাৰু কেকটো। আৰু এয়া খাইছোঁ মই আমুল কুল। এনেকুৱা গৰম পৰিছে মানে ক'ব নোৱাৰোঁ আৰু। আহি আমুল কুল খাই দিলোঁ। আৰু এতিয়া মানে মই যোগাৰ কৰি আছোঁ ৰাখী বন্ধনৰ কাৰণে। আপোনালোকে হয়তো ভাবিব পাৰে যে এতিয়া কিয় ৰাখী পিন্ধাইছে। মানে কথাটো হ'ল যে মোৰ যিজন ডাঙৰ ভাইটি, তাৰ মানে অলপমান অসুখ হৈ আছিল আৰু তাৰ স্কুলো আছিল, সেইকাৰণে সিহঁতে অহাত দেৰি হ'ল। সিহঁতে গধূলি আহি পালে আৰু দুয়োটাক একেলগে ৰাখী পিন্ধাম বুলিয়ে মই আচলতে ৰখি আছিলোঁ। এজনক পুৱা এজনক গধূলি ভাল নালাগে, কাৰণ মোৰ দুজনে ভাইটি, একেলগে পিন্ধালে ভাল লাগে। সেইকাৰণে এতিয়া ৰাখী পিন্ধাব লৈছোঁ। কেকটো কটাৰ আগতে এয়া মই যোগাৰ কৰি আছোঁ। এয়া চাওক, ৰাখী পিন্ধাই আছোঁ মই। হিয়াৰ বাহিৰ সৰু হোৱানা, সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা, প্ৰেমৰ যুত বাসনা, প্ৰেমৰ যুত বাসনা, প্ৰেমৰ যুত বাসনা। হিয়াৰ বাহিৰ সৰু হোৱানা, সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা, প্ৰেমৰ যুত বাসনা। গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা, মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা। গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা, মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা। জোৎস্না হৃদয়ৰ হাসনা, তুমি মোৰ মন জোৎস্না হৃদয়ৰ হাসনা। পৰাণৰ কোলে কামনা, পাহৰাই হিয়াৰ বেদনা, সুৰেৰে সিক্ত কৰানা, ৰিক্ত হিয়াৰ ৰচনা। পৰাণৰ কোলে কামনা, পাহৰাই হিয়াৰ বেদনা, ৰচনা। গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা, মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা। গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা, মনৰে মোৰ মন জোৎস্না
হৃদয়ৰে হাসনা তুমি মোৰ মন জোছনা হৃদয়ৰে হাসনা মই বৰ্তমান গৈ আছোঁ ঘৰত আজি হৈছে নেক্সট ডে মানে পিছদিনাখন